মিটাৰ গছৰ পৰা ব্ৰডগছ বনালে এইটোতো ঘটনা এটা হ'বই, ভাঙিব। এতিয়ালৈকে 64 ইয়াৰ্ছ হৈ গ'ল। 1962 বনাইছে, এতিয়া 2026 হৈছে। হিচাপ কৰিলে 64 ইয়াৰ্ছ হৈছে। এনে চিমেণ্টৰ টেম্পাৰেচাৰ আমি জানাত মাত্ৰ 60 ইয়াৰ্ছ। চিমেণ্টৰ টেম্পাৰেচাৰ মাত্ৰ 60 ইয়াৰ্ছ, এইটো 64 হৈ গ'ল, এইটো ভাঙিবই। আমাৰ এতিয়া যিটো ব্যৱস্থা হৈছে তাত ৰিপেয়াৰিঙৰ কোনো স্ক'প নাই। যিটো খুঁটা আমাৰ বেকা হৈ গ'ল সেইটো চিধা কৰিবলগীয়া উপায়টো নাই। তাত আমি পুনৰ এটা খুঁটা বনাব লাগিব, বনাই আমি দলংখন পুনৰ নিৰ্মাণ কৰিব লাগিব। ইতিমধ্যে আমাৰ যিটো লক্ষ্ণৌৰ পৰা টীম আহিছিলে, তেওঁলোকে ক'লে যে এইটো ৰিপেয়াৰিং নহ'ব, এইটো পুনৰ বনাব লাগিব। আৰু তাতে পাইলিং নহ'ব, তাতে ৱেল ফাউণ্ডেশ্যনে দিব লাগিব। সেইকাৰণে ৱেল ফাউণ্ডেশ্যনৰ কাৰণে অকণমান আমাৰ কামটো ক্ৰিটিকেল হয়। কিন্তু ডিপাৰ্টমেণ্টে ইতিমধ্যে সিদ্ধান্ত লৈছে, তাৰ কাৰণে চইল টেষ্ট যিখিনি ডিজাইন কৰিব লাগে কৰিছে, আৰু যিমান সোনকালে সম্ভৱ হ'ব সেইখিনি কৰিবৰ কাৰণে চেষ্টা কৰিছে। ইয়াৰ উপৰিও আমাৰ দিখাৰী নদীখনৰ ব্ৰিজতো অকণমান প্ৰব্লেম হৈছে, সেইখিনিও তেওঁলোকে অলৰেডি ইনস্পেকশ্যন কৰিছে। তাতো যাৱতীয় তেওঁলোকে প্ৰটেকশ্যনৰ কামখিনি তেওঁলোকে কৰিব। গতিকে আমাৰ খুব চাউণ্ড কণ্ট্ৰেক্টৰে আহিব, আমি কৈ আছোঁ যে দিব লাগে, যাতে যোনে খুব সোনকালে কামখিনি কৰি দিব পাৰে। কিন্তু অকণমান সময় লাগিব। তো সেইখিনি যিটো মানে মিনিমাম সময় বুলি আমি ক'ব বিচাৰোঁ, তো সেই মিনিমাম সময়ৰ ভিতৰতে ৰেলৱে ডিপাৰ্টমেণ্টে এই দলংখন উলিয়াব আৰু পুনৰ মুকং চেলকৰ পৰা আগৰ যিখিনি ট্ৰেইন আছিলে সেইখিনি বাহাল ৰাখিব। দলংটো নথকাৰ কাৰণে আমি এতিয়া ট্ৰেইন নোপোৱা হৈছে। গুৱাহাটী যোগাযোগ, দিল্লী যোগাযোগ, যিকোনো যোগাযোগ নাইকিয়া হৈছে। এতিয়াতো ফাঁচিঘাট লাইন বনাইছিলে, এইটো কমপ্লিট প্ৰায় হৈছে, চলাব লাগে। মই জনাত যিটো এইটো দলং বনাইছিলে প্ৰথম 1962 মিটাৰ গছৰ কাৰণে, চাইনা যুদ্ধ হৈছিলে তেতিয়া 1962 তেতিয়া বনাইছিলে। এইটোকে মিটাৰ গছৰ পৰা ব্ৰড গছত সম্প্ৰসাৰণ কৰিলে, এইটো নতুনকৈ নবনালে। এইকাৰণে এইটো দলংটো ভাঙিলে। পুৰণা খুঁটাবিলাকক ৰিপেয়াৰিং কৰি মিটাৰ গছৰ পৰা ব্ৰড গছ বনালে, এইটোতো ঘটনা এটা হ'বই, ভাঙিব। এতিয়ালৈকে 64 ইয়াৰ্ছ হৈ গ'ল। 1962 বনাইছে, এতিয়া 2026 হৈছে। হিচাপ কৰিলে 64 ইয়াৰ্ছ হৈছে। এনে চিমেণ্টৰ টেম্পাৰেচাৰ আমি জানাত মাত্ৰ 60 ইয়াৰ্ছ। চিমেণ্টৰ টেম্পাৰেচাৰ মাত্ৰ 60 ইয়াৰ্ছ, এইটো 64 হৈ গ'ল, এইটো ভাঙিবই।